The ultimate views of Assam. Assam View. নমস্কাৰ অসমীয়া বজালে আপোনালোকক স্বাগতম জনাই মই নিকুমনে আৰম্ভ কৰিছো আজি অসমীয়া প্ৰতিবেদন প্ৰথমে চাওক সংবাদ শীৰ্ষ দেওবাৰে সদৌ অসম মটক ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত দুজন তৈলনগৰী দুলীয়াজনৰ অসম বিভাজনৰ শাখা কাৰ্যালয় শুভাৰম্ভ তিনিচুকীয়াত ম্যাদ উকলা নিমখ ভৰ্তি ট্ৰাকৰ সৈতে গাড়ী চালকক আটক বগাহাটীত পৰিণত সংগ্ৰামৰ মডেল বিটিচি ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ কাঠৰ দলং ধুবুৰী অসামৰিক চিকিৎসালয়ত কুকুৰ আৰু ৰোগীৰ একেলগে সহাৱস্থান এতিয়া প্ৰতিবেদন বিতংভাৱে দেওবাৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে দেওবাৰে তিনিচুকীয়াৰ জিলা পুথিভঁৰালত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত চলিত বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মটক জনগোষ্ঠীৰ মুঠ 120 জন ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয় ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি ফুলাম গামোচা আৰু মানপত্ৰৰ দ্বাৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় উক্ত অনুষ্ঠানটিত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি দেৱজিৎ বৰুৱা উপসভাপতি সৌৰভ গোহাঁই অভিভাৱক অভিভাৱিকাসকলৰ লগতে বহু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে তিনিচুকীয়া জিলা প্ৰতিভালত অভিনন্দন জ্ঞাপন অনুষ্ঠান আয়োজন কৰিছে এই অনুষ্ঠানত আমাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া মহিলা মহাবিদ্যালয় ইংৰাজী বিভাগৰ মুখ্য অধ্যাপক উত্তম বৰা ডাঙৰীয়া ছাৰ আছে তাকে তাৰ লগতে আমি তিনিচুকীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ বক্তা ৰাণা চাংমাই ছাৰ আছে মটক জনগোষ্ঠীৰ বিশিষ্ট লেখক প্ৰতীক চন্দ্ৰ নেওগদেৱ তাৰ বাজিলৰ তেখেত কৰিলে ইয়াৰ কাউন্সিলাৰ মুকেশ ঠাকুৰ আছে মুকেশ ঠাকুৰ আমাৰ শিক্ষক বগৈ হাইস্কুলৰ শিক্ষক অমিত ৰাজপাল লগতে আমি আমাৰ মটক যুৱ ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ ভাৰতৰ সম্পাদকে ধৰি উপসভাপতি সকলো উপস্থিত আছে লগত আমাৰ আজি অনুষ্ঠানটোত আমি প্ৰায় 120 জন কৃতি ছাত্ৰ ছাত্ৰী আজি সম্বৰ্ধনা জনোৱা হ'ব ডেস্ক ৰিপৰ্ট অসম ভিউ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও তিনিআলি 52 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও তিনিআলিৰ 52 নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে প্ৰায় 10:30 মান বজাত বাইক আৰু উইংগাৰৰ মাজত মুখামুখি খুন্দা লগাত দুজন লোকৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে তিনিচুকীয়াৰ পৰা অৰুণাচলৰ তেজু অভিমুখে AS23 AC 9814 নম্বৰৰ উইংগাৰ গাড়ীখনে এটা গৰুক বচাবলৈ গৈ বিপৰীত দিশৰ পৰা অহা AS06 9637 নম্বৰৰ বাইকত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাত আৰোহীসহ বাইকখন গৈ দূৰৈত উফৰি পৰাত বাইক আৰোহী দুজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত লোক দুজনক ততাতৈয়াকৈ নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰলৈ লৈ গ'লেও চিকিৎসকে অতি সংকটজনক অৱস্থাত দুয়োজনকে ডিব্ৰুগড় মেডিকেল কলেজ হস্পিটেললৈ প্ৰেৰণ কৰে আঘাতপ্ৰাপ্ত লোক দুজন খেৰজান গাঁৱৰ অবিনাশ মৰাণ আৰু উবন গাঁৱৰ অংকুৰ দহতীয়া বুলি জানিব পৰা গৈছে ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন জব্দ কৰিবলৈ সক্ষম হৈছে নাম শ্ৰী অৰূপ দাস মই তিনিচুকীয়াৰ পৰা লৈ আহি আছিলোঁ লৈ আহোঁতে কাকপথাৰ অকণমান আগত আপোনাৰ দপথাৰ নাম হয় এইডোখৰ জেগাত গৰু এটা আহি হঠাৎ ওলাই দিয়াৰ লগে লগে মই বচাব নোৱাৰি বাইক এখনত খুন্দা মাৰি দিলোঁ গাড়ীখন ক'ৰ হয় গাড়ীখন উইংগাৰ হয় গাড়ীখন তিনিচুকীয়াৰ হয় মালিকৰ নাম এনেকৈ আপোনাৰ বৰা হয় ফুল নামটো নাজানো বৰা বুলি তিনিচুকীয়াৰ পৰা তেজলৈ কাকপথাৰৰ পৰা দীপেন লহকৰ অসম ভিউ 28 জুন বৃহস্পতিবাৰে তৈলনগৰী দুলীয়াজনৰ শুকুতা চাৰিআলিত মুকলি কৰা হয় অসম ভিউৰ শাখা কাৰ্যালয়
সত্যনিষ্ঠ সাংবাদিকতাত উৎসৰ্গিত উজনি অসমৰ জনপ্ৰিয় কেবল নেটৱৰ্ক চেনেল অসম ভিউৱে আপোনাৰ আশীৰ্বাদ আৰু মৰম লাভ কৰি ৩টা বৰ্ষ অতিক্ৰম কৰিলে। সঞ্চালক সঞ্জীৱ তামাঙৰ নেতৃত্বত সমাজৰ হকে আপোচবিহীন বাতৰি সম্প্ৰসাৰণ কৰি অহাৰ মাজতে ২৮ জুন বৃহস্পতিবাৰে তৈলনগৰী দুলীয়াজানৰ শুকুতা চাৰিআলিত মুকলি কৰে অসম ভিউৰ শাখা কাৰ্যালয়। অনুষ্ঠানটিত পৰিচালনা কৰে উত্তৰণ কবি চক্ৰৰ প্ৰাক্তন সভাপতি পুনাৰাম বৰগোহাঁয়ে। সভাৰ আদৰণি সম্ভাষণ জনাই তিনিচুকীয়া পৌৰ নিগমৰ সদস্যা শান্তিপ্ৰিয়া দত্তই। অন্যহাতে এই কাৰ্যসূচীত দুলীয়াজানৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ উপস্থিতিত কাৰ্যালয়টো মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক অনিল গগৈয়ে। সকলো দৰ্শক সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ কৰ্মীসকলক আমি মোৰ ফালৰ পৰা অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই চেনেলটো অসম ভিউ চেনেলটো মই আৰু সঞ্জীৱে বহুত কষ্টৰে জন্ম দিছিলোঁ। আজি আমি কৰোণাৰ পাছত বুলি ভাবিছোঁ আৰু আমাৰ তিনিচুকীয়াবাসী ৰাইজে যেনেদৰে আমাৰ চেনেলটোক আঁকোৱালি ল'লে, আশীৰ্বাদ কৰিলে আৰু বহুতো বিপদ আপদৰ মাজত বহুতো তেওঁলোকে সহায় সহযোগ কৰিলে। তেনেদৰে আমি দুলীয়াজানবাসীৰ ফালৰ পৰা আমি তেনেকুৱাই সহায় সহযোগ আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু আজি আপোনালোকক এনেদৰে আমি পাইছোঁ। আমি ব্যক্তিগতভাৱে মই কাকো চিনি নাপাওঁ, ঘনকান্তদেৱ আৰু দুলীয়াজান অঞ্চলৰ যিকোনো বা বাতৰিৰ বাবে যোগাযোগ কৰিব পাৰে প্ৰশান্ত গগৈ, সঞ্চালক অসম ভিউ, দুলীয়াজান শাখা, মোবাইল নং 6000015234 7002330919 নম্বৰত। আজি দুলীয়াজানৰ সংবাদ জগতত এক নতুন সংযোজন হৈছে। আমি সকলোকে শুভেচ্ছা জনাইছোঁ। অসম ভিউ চেনেলে জনপ্ৰিয়তা অৰ্জন কৰক, ৰাইজৰ মাজত ৰাইজৰ সমস্যা, ৰাইজৰ অভাৱ অভিযোগ উপস্থাপন কৰি এক সুন্দৰ চেনেল হিচাপে আগবাঢ়ি যাওক। আৰু সৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা আৰু দুলীয়াজান প্ৰেছ ক্লাবৰ তৰফৰ পৰা আৰু দুলীয়াজানৰ সমূহ সাংবাদিকৰ হৈ আমি অসম ভিউ চেনেললৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আসাম ভিউৰ সমূহ পৰিয়ালক সমূহ বিষয়ে মই জনাইছোঁ। আৰু এই কাৰ্যালয়টো যে দুলীয়াজানত প্ৰতিষ্ঠা কৰিছে আপোনালোকে আসাম ভিউৰ তৰফৰ পৰা, তাক আমি আদৰণি জনাইছোঁ। আৰু মই সৌভাগ্যৱান এই শাখা কাৰ্যালয়টো মই মুকলি কৰিবৰ কাৰণে মই সুবিধা পালোঁ। মই আশা কৰিম দুলীয়াজানত আসাম ভিউৰ নিউজৰ যোগেদি আমাৰ ৰাইজে ঘৰতে বহি বা বাতৰিবিলাক লাভ কৰিব আৰু নিৰ্ভীক সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্যতাৰে আসাম ভিউ সকলো সদস্যই যদি কাম কৰি যায় সমগ্ৰ অসমতে আসাম ভিউৰ জনপ্ৰিয়তা বাঢ়িব ৰাইজৰ মাজত। আৰু ৰাইজৰ উপকাৰ হোৱা যিবিলাক বা বাতৰি সেইবিলাক যোগান ধৰক, সমাজৰ উন্নতি হোৱা বাতৰিবিলাক যোগান ধৰক আসাম ভিউৰ সকলো সদস্যই। আৰু চৰকাৰখনক প্ৰতিটো মুহূৰ্ততে এই যিবিলাক সমস্যা আছে, ৰাইজৰ সমস্যা আছে, সমস্যাবিলাক প্ৰতিফলিত কৰক, আগবঢ়াই নিয়ক। আৰু দুলীয়াজানৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত যাতে আসাম ভিউ অতি মৰমৰ জনপ্ৰিয় এটা চেনেল হৈ থাকে তাকে আশা কৰিছোঁ। আৰু আসাম ভিউৰ এই কাৰ্যালয়টো তাত প্ৰতিষ্ঠা কৰাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰিছোঁ। এই মুহূৰ্তত মই ডিব্ৰুগড় জিলা সাহিত্য পত্ৰৰ পৰা অসম ভিউৰ আজি যি শাখা কাৰ্যালয় হৈছে সকলোকে শুভেচ্ছা জনাইছোঁ। অনাগত দিনত এই অসম ভিউৱে দুলীয়াজানৰ লগতে দাঁতাত্ৰয় অঞ্চলৰ সমূহ ভাষা, সংস্কৃতি, শিক্ষা সকলো দিশতে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি ৰজাঘৰীয়াৰ মুখত যাতে বলিষ্ঠভাৱে উপস্থাপন কৰি এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত পথপ্ৰদৰ্শক হিচাপে আগবাঢ়ি যায় তাৰে শুভকামনা জনাই মোৰ ক'বলগীয়াখিনি পুনৰবাৰ সকলোকে মই জিলা সাহিত্য পত্ৰৰ পৰা শুভেচ্ছা জনাইছোঁ। অসম ভিউ চেনেলৰ সাংবাদিক তথা সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি অত্যন্ত সুখ অনুভৱ কৰিছোঁ যে তেখেতলোকে ৰাইজৰ লগত যোগাযোগৰ স্বাৰ্থত এটা অফিচ ঘৰ আজি শুভ উদ্বোধন কৰিছে। এইটো যাতে সততেই ৰাইজৰ লগত যে এটা যোগাযোগ স্থাপন হয়
সেই নিমিত্তে তেখেতলোকে এইটো আশা কৰি যি পদক্ষেপ লৈছে আমি অত্যন্ত সুখ অনুভৱ কৰিছোঁ আৰু তেখেতলোকে অনাগত দিনত ৰাইজৰ সেৱাৰ স্বাৰ্থে নিৰ্ভীক নিৰপেক্ষভাৱে যাতে বাতৰি পৰিৱেশন কৰি নিয়ে আমাৰ আস্থা আৰু বিশ্বাস আছে তেখেতলোক দীৰ্ঘায়ু হওক আৰু দুলীয়াজনৰ স্থানীয় সাংবাদিকলৈ আমি অশেষ ধন্যবাদ আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ধন্যবাদ দুলীয়াজনৰ পৰা ঘনকান্ত খনিকৰ অসম ভিউ শনিবাৰে নিশা তিনিচুকীয়াত ম্যাদ উকলি যোৱা নিমখ ভৰ্তি ট্ৰাকৰ লগতে গাড়ী চালকক আটক কৰিবলৈ সক্ষম হয় জিলা প্ৰশাসন চাওঁ আহক এই প্ৰতিবেদন তিনিচুকীয়াত ম্যাদ উকলা নিমখ ভৰ্তি ট্ৰাকৰ সৈতে গাড়ী চালকক আটক শনিবাৰে নিশা AS238269 নম্বৰৰ ভৰ্তি হোৱা ট্ৰাকখনে নপুখুৰী গান্ধী পাৰ্ক ৰোডস্থিত ঠাণ্ডাঘৰৰ পৰা তিনিচুকীয়া চাইডিং আৰু বিভিন্ন স্থানত দিবলৈ লৈ যোৱাত নিমখসহ গাড়ী চালকক মৰাণ ছাত্ৰ সন্থাই আটক কৰিবলৈ সক্ষম হয় জানিব পৰা মতে মৰাণ ছাত্ৰ সন্থাই আৰক্ষীক অৱগত কৰাত বিভিন্ন কোম্পানীৰ ম্যাদ উকলা নিমখৰ লগতে নথিপত্ৰবিহীন ট্ৰাকখনকো আৰক্ষীয়ে জব্দ কৰে পিছত নপুখুৰী গান্ধী পাৰ্ক ৰোডস্থিত ঠাণ্ডাঘৰত গৈ জিলা প্ৰশাসনে অভিযান চলোৱাত ম্যাদ উকলা পাই 1,56,73,394 টকাৰ নিমখ জব্দ কৰে বুলি জানিবলৈ দিয়ে ডেস্ক ৰিপৰ্ট অসম ভিউ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দেৱীতোলা উন্নয়ন খণ্ডৰ এলেকাধীন মংগলজোৰা অঞ্চলৰ যাতায়াত ব্যৱস্থা একেবাৰে জুৰুলা হৈ পৰিছে চাওঁ আহক এই প্ৰতিবেদন 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত মংগলজোৰা ভিটিচিৰ এলেকাধীন অঞ্চলসমূহত যাতায়াত ব্যৱস্থা একেবাৰে জুৰুলা হৈ পৰাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে জলাকলা খোৱা পৰিলক্ষিত হৈছে হাগ্ৰামা মহিলাৰীয়ে ডাক ঢোল বজাই মডেল ভিটিচিৰ গুণগান যিমানে নাগাওক কিয়নো মংগলজোৰাৰ জৰাজীৰ্ণ কাঠৰ দলংখনে হাগ্ৰামাৰ মডেল বিটিচিখন বগাহাতীত পৰিণত হৈছে স্মৰ্তব্য যে তিনিটা কাৰ্যালয়ত বিটিচি শাসন কৰি আহিছে যদিও 1 নং পৰ্বতজোৰা পৰিষদীয় সমষ্টিৰ পৰা BPF দলৰ প্ৰাৰ্থী জয়লাভ নকৰাৰ বাবে অঞ্চলটোত একো উন্নয়ন হোৱা নাই বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে বৃহত্তৰ মংগলজোৰা অঞ্চলৰ ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰাৰ বাবে অঞ্চলটোৰ ৰাইজৰ লগতে UPP আৰু মংগলজোৰা এবছৰ আঞ্চলিক কমিটিৰ উপদেষ্টা সঞ্জীৱ কুমাৰ নাৰ্জাৰীৰ প্ৰচেষ্টাত জৰাজীৰ্ণ কাঠৰ দলংখন মেৰামতি কৰে এইটো ৰাস্তা হ'ল আমাৰ বিচি আন্দাৰৰ একমাত্ৰ মংগলজোৰা বিচি আন্দাৰৰ একমাত্ৰ এটা ৰাস্তা এইটো ৰাস্তাৰ অৱস্থা আজিলৈকে বহুত বেয়া ৰাস্তা বেয়াৰ কাৰণে আজিলৈকে একো মানুহ আহা যাহা কৰিবলৈ প্ৰব্লেম হৈছে সেইটো কাৰণে আমি মংগলজোৰা অঞ্চলৰ গোটেই ৰাইজক গোট খাই গোটেই গাঁৱৰ মানুহ গোট খাই আজি বাঁহৰে দি এইটো নিৰ্মাণ কৰি আছোঁ যাহাতে এই ৰাস্তা দি মানুহবিলাক আহা যাহা কৰিব পাৰে এইটো সুবিধাৰ কাৰণে আমি মংগলজোৰা অঞ্চলৰ গোটেই ৰাজ্যবিলাক গোটেই গাঁৱৰ মানুহবিলাক ওলাই আজি এইটো বনাই আছোঁ যদি আমাৰ গাঁৱৰ কোনোবা যদি অসুবিধা হয় কোনোবা যদি বেমাৰ আজাৰ হয় তেন্তে এইটো ৰাস্তাদি যাবলৈ একো উপায় নাই উপায় নোহোৱাৰ কাৰণে আমি আজি আমাৰ নিজৰ সুবিধাৰ কাৰণে আৰু এইটো বিচি মংগলজোৰা বিচি আন্দাৰত পৰে কোনো চৰকাৰৰ মানুহ আজিলৈকে আহি পোৱা নাই আৰু চোৱা নাই এইটো কাৰণে আমি আজি ঘূৰি উপায় নোহোৱাকৈ আজি আমি গোটেই গাঁও মানুহ গোট খাই আজি এইটো ৰাস্তাটো ৰিপেয়াৰিং কৰা লগা হ'ল ধুবুৰীৰ পৰা শামছুল হক অসম ভিউ শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিগাঁৱৰ পশ্চিম বামুণবৰী যুৱ সংঘৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে মৰিগাঁৱৰ পশ্চিম বামুণীবৰী যুৱ সংঘৰ উদ্যোগত পঞ্চবাৰ্ষিক প্ৰতিষ্ঠা দিৱস শনিবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম বামুণবৰী বাপুজী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠানটি উদযাপন কৰিছে শনিবাৰে পুৱা পতাকা উত্তোলনে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে পশ্চিম বামুণবৰী যুৱ সংঘৰ সভাপতি হিতেশ ডেকাই স্মৃতি দৰ্পণ বৃক্ষৰোপণৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় বিয়লি কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু কীৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় নিশালৈ বিষ্ণু আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় দেওবাৰে পুৱা চাফাই অভিযানৰ পিছত নিশা পশ্চিম বামুণবৰী যুৱ সংঘৰ দ্বাৰা পৰিৱেশিত হ'ব প্ৰয়াত মুনীন বৰুৱাদেৱৰ ৰচিত সামাজিক নাট মহানায়ক আমি আজি আপোনালোকক ইয়াৰ পৰা আমি আনন্দিত হৈছোঁ আমি জনাব বিচাৰিছোঁ যে আমাৰ পশ্চিম বামুণবৰী যুৱ সংঘ 2004-05 চনতে আৰম্ভ কৰি একাদিক্ৰমে কোনো বছৰ মানে ব্যতিক্ৰম নকৰাকৈ একেৰাহে 15 বছৰ আমি অনুষ্ঠান প্ৰতিষ্ঠা দিৱস আয়োজন কৰি আহিছোঁ আৰু ইয়াৰ বিভিন্ন যিটো কাৰ্যসূচী দেখা পাইছে বিশেষকৈ গীত মাত প্ৰতিযোগিতা আবৃত্তি প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা স্মৃতি দৰ্পণ বিভিন্ন আলোচনা সভা তাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰে আমাৰ বিভিন্ন উপহাৰে শুভেচ্ছা জনোৱা হৈ আহিছে
আৰু মানে এটা মহৎ উদ্দেশ্য আগত ৰাখি আমাৰ সংগঠন জন্ম হৈছে যাতে আমি অঞ্চলৰ সমূহ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী সকলোকে যাতে সাংস্কৃতিক মানে সাহিত্য কলা সংস্কৃতি গীত মাত নৈতিক মানসিক সকলো দিশতে যাতে তেওঁলোকক আগুৱাই লৈ যাব পাৰোঁ দেশৰ ভিতৰত বা অঞ্চলৰ ভিতৰত আমি যাতে তেওঁলোকক জাকত জিলিকা কৰিব পাৰোঁ আৰু আমাৰ সংগঠন যাতে দীৰ্ঘায়ু হয় আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী আগলৈ গ্ৰহণ কৰি অঞ্চলত ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এনেধৰণে মানে 15 বছৰ আমি নিৰ্বিচ্ছিন্নভাৱে যি অনুষ্ঠান আয়োজন কৰি আহিছোঁ তাত অঞ্চলৰ সমূহ ৰাইজ তথা যুৱক যুৱতী আবাল বৃদ্ধ বনিতা সকলোৱে যেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে এই সুযোগতে আমি সকলোলৈকে পশ্চিম বংগৰ যুৱক সংগঠনৰ পৰা আমি কৃতজ্ঞতা শ্ৰদ্ধা ভক্তি যাচিছোঁ। নগাঁৱৰ পৰা দেৱব্ৰত বৰা, অসম ভিউ। অসমীয়া প্ৰতিবেদন এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পাছত আৰু আছে প্ৰতিবেদন চাই থাকিব অসম ভিউ। গোল্ড পইণ্ট স্বৰ্ণ অলংকাৰৰ একমাত্ৰ ভৰসা গোল্ড পইণ্ট। আমাৰ ইয়াত পাব 100% খাঁটি সোণৰ বিভিন্ন ধৰণৰ স্বৰ্ণ অলংকাৰ। আমাৰ বিশ্বাসযোগ্য প্ৰতিষ্ঠান গোল্ড পইণ্ট। আমাৰ ঠিকনা গোল্ড পইণ্ট স্বৰ্ণ অলংকাৰ নিৰ্মাতা আৰু বিক্ৰেতা, মাদ্ৰাছা কমপ্লেক্স, পুলিচ পইণ্ট চাৰিআলি, ৰাঙাগড়া পথ, তিনিচুকীয়া। আমাৰ ফোন নম্বৰটি হৈছে 0374235168। আমাৰ ইমেইল আইডিটো হৈছে goldpointindia@gmail.com। গোল্ড পইণ্ট বিশ্বাস, আস্থা, আত্মসंतुष्टि और परंपरार एटी नाम। बजाज फाइनसर्व के सहयोग से ट्रेडको से आपको मिलेगी LED टीवी, फ्रिज, रेफ्रिजरेटर, मोबाइल, कूलर, वॉशिंग मशीन, इन्वर्टर, AC, माइक्रोवेव, लैपटॉप व कैमरा और कई सारे इलेक्ट्रॉनिक्स गुड्स। तो देर न करें, जल्द आए ट्रेडको। हमारा पता है ट्रेडको, शॉप नंबर 112, फर्स्ट फ्लोर, नियर ओप्पो सर्विस सेंटर, TDS सेंट्रल प्लाजा, AT रोड, तिनसुकिया 786125। कॉन्टैक्ट नंबर 0374-233-0136 और 9401-010096। গাড়ীখন বৰ বেয়াকৈ বুকাত সোমাল দেখিছা? তোমালোকে মোক হেল্প এটা কৰিব পাৰিবা? নোৱাৰা? যদি তোমালোকে মোক হেল্প কৰা, মই তোমালোকক অভিনৱৰ বিস্কিট দিম। লাগিবনে? প্ৰতি পলে 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 নতুনৰ ওকে তোমালোকক মই অভিনৱৰ বিস্কিট দিলো, তোমালোকে এতিয়া মোক হেল্প কৰা। মই গাড়ীত বহিছো। জীৱন ৰঙীন ৰঙীন অভিনৱৰ বিস্কিট খাওক আৰু সোৱাদৰ আমেজ লওক। বিৰতিৰ পাছত পুনৰ স্বাগতম। আপোনালোকে চাই আছে অসম ভিউৰ অসমীয়া প্ৰতিবেদন। এতিয়া পৰৱৰ্তী প্ৰতিবেদন। ধুবুৰী অসামৰিক চিকিৎসালয়ত কুকুৰ আৰু ৰোগীয়ে একেলগে সহাৱস্থান কৰাত বিজেপি চৰকাৰৰ স্বাস্থ্য বিভাগৰ নগ্ন দৃশ্য উন্মোচন হৈছে। চাওঁ আহক এই প্ৰতিবেদন। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ দম্ভালি মৰা ভাষণক দুলিষ্টাত কৰিলে ধুবুৰী অসামৰিক চিকিৎসালয়ৰ কুকুৰ আৰু ৰোগীৰ সহাৱস্থানৰ দৃশ্যই। স্মৰ্তব্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ ভাৰত অভিযানৰ আঁচনিখন ভেকু ভাওনাত পৰিণত হৈছে ধুবুৰী অসামৰিক চিকিৎসালয়ত। ধুবুৰী অসামৰিক চিকিৎসালয়ৰ প্ৰথম মহলাত এনেদৰে জাবৰ জোঁথৰ ডুম পৰি থকাত এনেদৰে কুকুৰে ভক্ষণ কৰি আহিছে বিভিন্ন পেলনীয়া আৱৰ্জনা। উক্ত দৃশ্য ধুবুৰী অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ, ধুবুৰী জিলা উপায়ুক্ত, ধুবুৰী জিলা যুটীয়া সঞ্চালকৰ স্বাস্থ্যমন্ত্ৰী শৰ্মাৰ চকুত পৰিবনে, সেয়া সময়তহে লক্ষণীয় হ'ব। ধুবুৰীৰ পৰা শামছুল হক, অসম ভিউ।
শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ত হাতীচুঙৰ উদ্যোগত সংস্কাৰ ভাৰতীয় সহযোগত 1 জুলাই দেওবাৰৰ পৰা আৰম্ভ হোৱা দিহানাম নৃত্য গীত বাদ্য পৰিৱেশন কৰ্মশালাটি 8 জুলাই দেওবাৰে সফল সামৰি পৰে গুৰুজনাৰ বাদ্য খোলতালৰ শব্দৰে মুখৰিত হ'ল শংকৰদেৱ চিত্ৰকলা বিদ্যালয় শংকৰদেৱ চিত্ৰকলা বিদ্যালয় হাতীচুঙৰ উদ্যোগত সংস্কাৰ ভাৰতীয় সহযোগত 1 জুলাই দেওবাৰৰ পৰা আৰম্ভ হোৱা দিহানাম নৃত্য গীত বাদ্য পৰিৱেশনৰ কৰ্মশালাটি 8 জুলাই দেওবাৰে সফল সামৰণি পৰে সামৰণি অনুষ্ঠানত শিশুসকলৰ বনাধ্য সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে সাংস্কৃতিক অনুষ্ঠানৰ সভাখনিত সভাপতিত্ব কৰে পূৰ্ণ বেজবৰুৱাই ডক্টৰ জয়শ্ৰী পাঠকে উদ্বোধন কৰা অনুষ্ঠানত উপস্থিত থাকে প্ৰতাপ সভা পণ্ডিত সমাজসেৱক মিহিৰ ভূঞা ৰাতুল কণ্ডলী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে দীপেন পাঠক অনুষ্ঠানত শিশুসকলে বিভিন্ন নৃত্য পৰিৱেশন কৰে আৰু ছাত্ৰসকলে জোৰা পৰিৱেশন কৰে লগতে প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰসকলৰ দ্বাৰা সুন্দৰ দিহানাম পৰিৱেশিত হয় চিত্ৰকলা বিদ্যালয়খনৰ সম্পাদক অজিত বৰাই আৰ্ট ধৰা অনুষ্ঠানটিক শতাধিক ৰাইজ উপস্থিত থাকে নগাঁৱৰ পৰা দেৱব্ৰত বৰা অসম ভিউ এয়া আছিল অসম ভিউৰ অসমীয়া প্ৰতিবেদন শেষ কৰাৰ পূৰ্বে পুনৰ চাওঁ হওক সংবাদ শীৰ্ষ দেওবাৰে সদৌ অসম মটক ছাত্ৰ সন্মিলন তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কাকপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 2জন তৈলনগৰী দুলীয়াজনৰ অসম ভিউ চেনেলৰ শাখা কাৰ্যালয় শুভাৰম্ভ তিনিচুকীয়াত ম্যাদ উকলা নিমখ ভৰ্তি ট্ৰাকৰ সৈতে গাড়ী চালকক আটক বগাহাটীত পৰিণত সংগ্ৰামৰ মডেল BTC ৰাইজে মেৰামতি কৰিলে জৰাজীৰ্ণ কাঠৰ দলং ধুবুৰী অসামৰিক চিকিৎসালয়ত কুকুৰ আৰু ৰোগীৰ একেলগে সহাৱস্থান আৰু ইয়াৰ লগে লগে অসম ভিউৰ মজিয়াৰ পৰা মই নিকুমনিয়ে বিদায় লৈছো নিৰ্ভীক সত্যনিষ্ঠ আৰু বিশ্বাসযোগ্য সংবাদৰ বাবে চাই থাকিব অসম ভিউ নমস্কাৰ The ultimate views of Assam. Assam View.